কিহৰ উচ্ছেদ কোনে কৈছে এইটোতো আপোনালোকে বনাই খোৱা হাতী মানুহৰ সংগাৰ আপুনি বড়ো গান শুনিছে না নাই একটা গান আছে হাদানাও मैदेर फैयो आं गियो আমার বিটিসিত কি পায় কি আছে তার প্ৰথমতে বিটিআৰৰ পৰা আহোঁ ছাৰ আজি যিখন আমাৰ ৰাজ্যপালৰ ভাষণ হ'ল তাত শংকৰদেৱৰ নাম উল্লেখ কৰা হৈছে কামাখ্যাৰ নাম উল্লেখ কৰা হৈছে খুব ভাল কথা কিন্তু মই ভাবোঁ যে আজিৰ ৰাজ্যপালৰ ভাষণটো যিহেতু ইয়াত হৈছে আমাৰ বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামটো স্মৰণ হ'ব লাগে এইটো মোৰ পিনৰ পৰা আপোনালোকৰ প্ৰতি সদনৰ প্ৰতি মোৰ এইটো বিনম্ৰ অনুৰোধ এতিয়া আমি দেখিছোঁ যে বিটিআৰটো যদি সঁচাকৈ ভালকৈ কাৰ্যকৰী হ'ব লাগে তেতিয়াহ'লে ফাণ্ড পজিশ্যনটো বাঢ়িব লাগে এতিয়া দেখা গৈছিলে যে 2020-21 চনত যেতিয়া হাগ্ৰামা মহিলাৰ লাষ্ট আছিলে তেতিয়া বিটিআৰৰ বাজেট আছিলে 680 কোটি টকা ষ্টেট গভৰ্ণমেণ্টৰ পৰা এছঅ'পিটি যিটো 680 কোটি টকা সেইটোৰ পৰা প্ৰত্যেক বছৰে 10%কে যদি বাঢ়ি যাবলৈ হয় 2025-26 চনত আচলতে আজিৰ দিনটোত বিটিআৰৰ কাৰণে বাজেট হ'ব লাগিছিলে 1095 কোটি টকা কিন্তু ষ্টেট গভৰ্ণমেণ্টে এইটো কমাই 800 কোটি টকা কৰিছে গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াত উপস্থিত আছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আৰু 295 কোটি টকা বিটিআৰক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ঠিক তেনেকৈ মই ভাবোঁ যে ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু কাৰ্বি অট'নমাছ কাউন্সিলৰ ক্ষেত্ৰতো 10%কে বঢ়োৱাৰ যিটো নিয়ম সেই অনুসৰি ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু আপোনাৰ কাৰ্বি অট'নমাছ কাউন্সিলকো ফাণ্ডটো এছঅ'পিডি বা ষ্টেটৰ পৰা দিয়া ফাণ্ডটো অলপ বঢ়াব লাগে এইটো দুৰ্ভাগ্যজনক কথা যে এইবাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ডটো বিটিআৰৰ ক্ষেত্ৰত কমাই দিছে মই আশা কৰোঁ আমাৰ ষ্টেট গভৰ্ণমেণ্টে চেণ্ট্ৰেল গভৰ্ণমেণ্টক এইটো বঢ়াবৰ কাৰণে অনুৰোধ কৰিব এতিয়া মই আপোনালোকক ক'ব খুজিম যে আচলতে বিটিআৰ যিখন চুক্তি হ'ল মই 6 শিডিউল গোটেইটোলৈ যোৱাৰ আগত বিটিআৰ চুক্তিখনত সৰ্বমুঠ চৰকাৰে কৈছিলে যে 79টা আমি কাম বিটিআৰৰ কাৰণে কৰি দিম 79টা কাম কৰি দিম অলপ আগতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ তেতিয়া তেখেতে ক'লে যে অকল এটাহে কাম বাকী আছে গোটেইখিনি কৰিলোঁ মই দেখিলোঁ যে গোটেইখিনি মই নিজে ইয়াতে একদম ধুনীয়াকৈ বনাই আনিছোঁ ৰিচাৰ্চ কৰি সব মানুহৰ লগত কথা বাৰ্তা পাতি যে আচলতে বিটিআৰৰ চুক্তিত 2020 চনত 27 জানুৱাৰীৰ তাৰিখৰ দিনে যে 79টা কামৰ প্ৰতিশ্ৰুতি দিয়া হৈছিলে তাৰ কেৱল 24টা কামহে এতিয়ালৈকে কৰা হৈছে অৰ্থাৎ 30.37% কাম কৰা হৈছে আৰু বেছিভাগ কামেই এতিয়ালৈকে কৰা নাই মই ভাবোঁ যে অসম চুক্তিৰ নিচিনাকৈ আকৌ বিটিআৰ চুক্তি কাৰ্যকৰী কৰিব লাগে বুলি যাতে বড়ো মানুহে আন্দোলন কৰিবলগীয়া নহয় আকৌ যদি বড়ো মানুহে হাতত অস্ত্ৰ তুলিবলগীয়া নহয় তাৰ কাৰণে এবছৰৰ ভিতৰতে বিটিআৰ চুক্তি 2020 চনৰ চুক্তিৰ 100% দফাসমূহ কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এতিয়া যদি মই কওঁ এটা বা দুটা যদি উদাহৰণ দি দিওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে গম পাব ইয়াত আছিলে অল্টাৰেশ্যন অফ এৰিয়া বিটিএডিৰ অল্টাৰেশ্যন এৰিয়াত কৈছিলে যে ইনক্লুজন অফ ভিলেজেছ হেভিং মেজৰিটি ট্ৰাইবেল পপুলেশ্যন কৈছিলে যে তেনেকুৱা গাঁও আছে মই জনামতে 1100খন এতিয়ালৈকে তেনেকুৱা ট্ৰাইবেল গাঁও ইয়াত অন্তৰ্ভুক্ত কৰিছে মাত্ৰ 60খন এক্সক্লুজন অফ ভিলেজেছ হেভিং মেজৰিটি নন ট্ৰাইবেল পপুলেশ্যন যিবিলাক নন ট্ৰাইবেল পপুলেশ্যন যাত 51তকৈ কম ট্ৰাইবেল মানুহ আছে সেইবিলাকক বিটিআৰৰ পৰা কটাৰ কথা আছিলে তাৰ এখনো গাঁও এতিয়ালৈকে কটা নাই সেইটো কটাৰ ব্যৱস্থা কৰিব লাগে তাৰপাছত বিটিএডিৰ আপোনাৰ কনষ্টিটুৱেঞ্চি 40টাৰ পৰা 60টা কৰাৰ কথা আছিলে 125 যিটো এমেণ্ডমেণ্ট আছে তাত নিশ্চয় এইটো আহিব ইয়াৰ আগৰ আমাৰ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ লোকসভা আৰু ৰাজ্যসভাত যিটো 125 যিটো এমেণ্ডমেণ্ট বিল আছে তাত এইটো সংখ্যা বিটিআৰৰ কথাটো উল্লেখ নাই এইবাৰ নিশ্চয় সোমাব নেক্সট ছিজনত মই আশা কৰোঁ যে এই এমেণ্ডমেণ্টত 40টাৰ পৰা 60টা বিটিআৰৰ ছিট আপোনাৰ 40 MCLৰ ছিটটো 60টাৰ পৰা 80টা নহয় 40টাৰ পৰা 60টা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই তিনিটাই কাম কৰা নাই এই তিনিটাৰ ভিতৰত মই দেখুৱালোঁ যে এটাৰ সামান্য অংক এটা 1100খন গাঁৱৰ ভিতৰত মাত্ৰ 60খন গাঁও এতিয়ালৈকে অন্তৰ্ভুক্ত কৰিছে তাৰপাছত যদি চাওঁ যে ৰিভিউ অফ পাৱাৰ এণ্ড ফাংচন অফ বিটিচি তাত 90টা যিটো হেৰি দিয়াৰ কথা আছিলে সেইবিলাকো এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই আনহাতে ভাৰতৰ সংবিধানত মানে কি হ'ল এতিয়া কি আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল বিটিআৰ বা যিকোনো 6 শিডিউল এৰিয়া কাৰ্বি আংলঙে হওক বা ডিমা হাছাওৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল যে যিটো পইচা আহে কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা পইচাটো আকৌ ৰাজ্য চৰকাৰলৈ আহে ৰাজ্য চৰকাৰে কেইদিনমান তাতে উমনি দিয়ে তাৰপিছত আকৌ বহু দিনৰ মূৰতে এই আমাৰ বিটিআৰলৈ পঠিয়াই দিয়ে বা কাৰ্বি আংলঙলৈ পঠিয়াই দিয়ে সেইটো ডাইৰেক্টলি দিবৰ কাৰণে 125ত যিটো সংশোধনী আনিব খোজা হৈছে সেই সংশোধনীটো বিসংগতিপূৰ্ণ এই কাৰণে যে ভাৰতৰ সংবিধানৰ আৰ্টিকল 275তহে
অট'নমাছ কাউন্সিল 6 শিডিউল এলেকাবিলাকৰ ফাণ্ডৰ কথাটো আছে কিন্তু 125ত আৰ্টিকল 280 সংশোধন কৰাৰ কথাহে কোৱা হৈছে 280 সংশোধন কৰাৰ কথা কৈছে এইটো অকল আমাৰ ডিষ্ট্ৰিক্ট কাউন্সিল আমাৰ পঞ্চায়তবিলাক ডিষ্ট্ৰিক্ট পঞ্চায়তবিলাকৰ কাৰণে তেতিয়া বিটিআৰৰ মৰ্যাদা হ্ৰাস হ'ব বিটিআৰত আচলতে যি ক্ষমতা দিব খোজা কৈছে সেই ক্ষমতাটো নাইকিয়া হ'ব আৰু মই কেইটামান ইনষ্টিটিউশ্যন বিটিআৰ কি হৈছে কি নহৈছে দুটা তিনিটা ছাৰ আপোনাৰ নিজৰ জনগোষ্ঠীৰ কথা ছাৰ মোক দুটা তিনিটা কথা ক'বলৈ দিয়ক এক মিনিটত শেষ কৰি দিয়ক ছাৰ মোক এটা কথা শেষ কৰি দিয়ক ছাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৈছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিম বুলি কৈছিলে এডুকেশ্যন এণ্ড আদাৰ ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন বিটিআৰৰ কাৰণে কৈছিলে যে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম চেণ্ট্ৰেল ইউনিভাৰ্চিটি এট বৰমা এতিয়ালৈকে হোৱা নাই নেশ্যনেল স্পৰ্টছ ইউনিভাৰ্চিটি হোৱা নাই ছাৰ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ আপোনাৰ চেণ্টাৰ ওদালগুৰি বাক্সা আৰু চিৰাং কেৱল ওদালগুৰিটো হৈছে ছাৰ তাৰ বাহিৰে বাকীকেইটা হোৱা নাই ছাৰ ইনষ্টিটিউট অফ লাইভলিহুড মেনেজমেণ্ট টংলা সেইটো হোৱা নাই ছাৰ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স এট ৰৌমাৰী এইটো হোৱা নাই ছাৰ যদি মই এটা এটাকে হোটেল এণ্ড টুৰিজিম মেনেজমেণ্ট ইনষ্টিটিউট এটা এটাকে যদি ছাৰ কৈ দিওঁ তেতিয়াহ'লে দেখিবলৈ পাব যে বেছিভাগেই অথবা মুখ্যমন্ত্ৰীয়ে ভাবি আছে যে মই যিমানকেইটা কাম কৰিম বুলি কৈছিলোঁ চুক্তিত যিমান কথা আছে তাৰ এটাহে বাকী আছে বুলি তেখেতে মনে মনে ভাবি আছে আজি অলপ আগতে মই কথা পাতোঁতে এইটো কৈছোঁ গতিকে ছাৰ বিটিআৰ চুক্তি 100% ছাৰ কাৰ্যকৰী হ'ব লাগিব নহ'লে আকৌ ইয়াত কিন্তু অস্ত্ৰৰ জনজননী হ'ব ছাৰ সেইটো আমি নিবিচাৰোঁ ছাৰ সেইকাৰণে 100% ছাৰ সেইকাৰণে 100% ছাৰ ইয়াত আলোচনা কৰিছে আপোনাৰ সাজেশন সেইকাৰণে 100% আপোনাৰ সাজেশনটো দিয়ক কৰিব লাগে ছাৰ Thank you. মাননীয় অধ্যক্ষ মহোদয় অখিল গগৈয়ে মই তেখেতক অনুৰোধ কৰিম যে ইয়াত এটা খুব ভাল পৰিৱেশত আমি মিলনৰ এটা ভূমি পাতিছোঁ আপোনাৰ ভাষণে যাতে কালি ইয়াত অস্ত্ৰ জনজনী নুতুলে আমি ইয়াত প্ৰভোগ কৰিব অহা নাই ইয়াত আমি চেলিব্ৰেট কৰিব আহিছোঁ গতিকে এই কথাখিনি আপুনি গুৱাহাটীতো ক'ব পাৰিব কিন্তু মই ক'ব দিম কিন্তু অধ্যক্ষক অনুৰোধ কৰিম ইয়াত কাইণ্ডলি এনেকুৱা হ'ব নালাগে যে আপোনাৰ ভাষণটোৰ কাৰণে অহাকালিৰ পৰা নতুন আন্দোলন এটা আৰম্ভ নহওক নকৰিব কিহৰ কাৰণে আমি ইয়াত উইথ চেন্স অফ ৰেছপনচিবিলিটি আহিছোঁ অসমৰ মানুহৰ আশা আকাংক্ষাৰ ইয়াত প্ৰতীক লৈ আহিছোঁ সেইকাৰণে লেট আছ টক পজিটিভ থিংছ টুডে ক্ৰিটিকেল থিংছ আমি গুৱাহাটীত গৈ পাতিব পাৰিম আজি ইয়াত যিসকল মানুহে আশা আৰু আকাংক্ষালৈ বহি আছে তেওঁলোকে যদি কালি শুনি পায় একোৱেই হোৱা নাই একৰ্ডখন মানুহখিনি অহাকালিৰ পৰা আন্দোলন হৈ যাব হোৱা নাই এই কথাটো কোকৰাঝাৰত নকৈ মই কি হৈছে কি হোৱা নাই আপোনাক মই উত্তৰত ক'ম কিন্তু আপুনি যিখিনি পজিটিভ আছে কওক আজি নেগেটিভখিনি আমি গুৱাহাটীত গৈ পাতিব পাৰিম মই দুটা তিনিটা পজিটিভ কথা ক'বলগীয়া আছে আৰু দ্বিতীয়তে কথাটো হ'ল যে আমাৰ অধিৱেশনখন ইয়াতে যদি আমাৰ যি ব্যৱস্থা আছে এটা সীমিত সময়ৰ ব্যৱস্থা আছে ময়ো 10 মিনিট সময় ল'ম গতিকে আপোনাক বিটিচিৰ আমাৰ পাৰ্টিৰ ফালৰ পৰা আমি 10 মিনিট সময় অখিল গগৈ ডাঙৰীয়াক এৰি দিম গুৱাহাটীত তেওঁ বিটিআৰ চুক্তিৰ ওপৰত দীঘলীয়াকৈ ক'ব পাৰিব ঠিক আছে থেংক ইউ এতিয়া মই অধ্যক্ষ ডাঙৰীয়া মই শেষ কৰি ল'ব দিয়ক শেষ কৰি ল'ব দিয়ক ছাৰ শেষ কৰি ল'ব দিয়ক ছাৰ হ'ব ঠিক আছে এটা এক্সপ্লেইন কৰিব হ'ব ঠিক আছে হ'ব এইটো এক্সপ্লেইন কৰিম হয় এতিয়া আচলতে আমি আচলতে এতিয়া 6 শিডিউল সম্পৰ্কে আলোচনা কৰোঁতে এইটো জনা দৰকাৰ যে 6 শিডিউল কি 6 শিডিউল হ'ল মিনি কনষ্টিটিউশ্যন ছাৰ 6 শিডিউল হ'ল মিনি কনষ্টিটিউশ্যন ইয়াত এইখন কিতাপত ছাৰ এইখন কিতাপে 6 শিডিউলৰ ওপৰত আটাইতকৈ ভাল কিতাপ ছাৰ জাষ্টিছ BL খানচাৰিয়াই কৈছে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ তেখেতে কৈছে 6 শিডিউল হ'ল মিনি কনষ্টিটিউশ্যন আৰু চিফ জাষ্টিছ হিদায়তুল্লাই কৈছে যে চিফ শিডিউল হ'ল কনষ্টিটিউশ্যন উইদিন কনষ্টিটিউশ্যন গতিকে আমি এই চেঞ্জটো বুজি পোৱা দৰকাৰ যে ভাৰতৰ সংবিধানে যেনেকৈ 370 অনুচ্ছেদ দিছিলে তাতকৈ গুৰুত্বপূৰ্ণ আমাক অনুচ্ছেদ দিছে 6 শিডিউল গতিকে এই 6 শিডিউল আমাৰ ষ্টেট উইদিন ষ্টেট আৰু সেইকাৰণে বিয়ণ্ড 6 শিডিউলৰ কথাটো যে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই কৈছে যদি বিয়ণ্ড 6 শিডিউলৰ কথা ক'ব লাগে তেতিয়াহ'লে আমাৰ কাৰ্বি আংলং উত্তৰ কাছাৰ আৰু বিটিআদিক আমি ভাৰতৰ সংবিধানৰ 244A 244 এৰ অধীনত আমি 244 এৰ অধীনত ছাৰ আমাৰ প্ৰকৃত যিটো ছাত্ৰ শাসন সেই ছাত্ৰ শাসন ষ্টেট উইদিন ষ্টেটৰ ব্যৱস্থা কৰিব লাগিব ছাৰ ঠিক আছে এইটো হ'ল যদি সঁচাকৈ বড়ো সমস্যাৰ স্থায়ী সমাধান লাগে তেতিয়াহ'লে মই এটা বাক্য ছাৰ ক'ব পাৰোঁনে এটা বাক্য 1967 চনত ইন্দিৰা গান্ধীয়ে তেতিয়াই ভাৰতক ফেডাৰেল ভিত্তিত পুনৰ্গঠন কৰিবৰ কাৰণে আৰু পাহাৰীয়া অঞ্চলবিলাকত অসমৰ প্লেইনছ এৰিয়া নিচিনাকৈ সমান মন্ত্ৰীসভা তৈয়াৰ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলে আচলতে যদি এই জাতীয় সমস্যাৰ সমাধান কৰিব লাগে তেতিয়াহ'লে বিটিআৰ কাৰ্বি আংলং আৰু ডিমা হাছাওটো আমাৰ দিছপুৰৰ নিচিনা একেই মন্ত্ৰীসভা গঠন একেই ক্ষমতাৰ মন্ত্ৰীসভা গঠন কৰাটোতে একমাত্ৰ সমাধান লুকাই আছে ছাৰ এই দিশটোলৈ আমি আগবাঢ়ি যাব লাগিব আৰু তেওঁলোকক প্ৰকৃত অৰ্থত ষ্টেট উইদিন ষ্টেট ছাৰ এইটো দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বা কনষ্টিটিউশ্যন উইদিন কনষ্টিটিউশ্যন দিয়াৰ ব্যৱস্থা হ'ব ইয়াৰ আগতেও অসমখন বহুকেইটা ভাগ হৈছে
বেলেগ চাপাৰ দিছিল কিবা এটা নাই কাৰণে অনলি 62 তো আমি কেনেকৈ এম্পাৱাৰমেণ্ট কৰিব পাৰোঁ ডিভাইডেড আছে 50 কাম আৰম্ভই হোৱা নাই যেতিয়া জুলাইত ফাইনেন্সিয়েল ইয়াৰ জুলাইত যেতিয়া নেকি বাজেট ল'ব যেতিয়া নেকি আমি পইচা ৰিলিজ কৰিব তেতিয়াহে 26-27ৰ প্ৰগ্ৰেছ ৰিপৰ্ট বা 26-27ৰ ৰিজাল্টটো আমি পাম এতিয়া আগত চৰকাৰৰ দিনতো 2 বছৰটো আমি ৰিপৰ্টটো লৈছোঁ 24-25 আৰু 25-26 নাই এইটো যিমান আমাৰ চৰকাৰৰ দিনত গেষ্ট হাউচ হওক বা ছেক্ৰেটাৰিয়েট হওক বা ডিপাৰ্টমেণ্টেল হওক যিখিনি কণ্ট্ৰেকচুৱেল বা ফিক্স ৰেট আমি চাকৰি দিছিল সেইটো অহা মাৰ্চ মাহৰ ফাইনেন্সিয়েল ইয়াৰৰ পৰা ইহঁতৰ চাকৰিটো ৰেগুলাৰ হ'ব তাৰমানে চেলাৰীটো ৰেগুলাৰ হ'ব ৰেগুলাৰ চাকৰি হ'ব কণ্ট্ৰেকচুৱেল বা ফিক্স ৰেট নাথাকিব মানে 26-27 যিটো ফাইনেন্সিয়েল ইয়াৰ মাৰ্চৰ পৰা ইহঁতৰ চেলাৰীও ৰেগুলাৰ হ'ব আৰু চাকৰিও ৰেগুলাৰ হ'ব সেইটোৱে আমাৰ এইটো প্ৰমোদ বড়োহঁতে কি কৰিছে কৰা নাই আজি ক'লেতো খুব বেয়া পাব পাৰে গাঁও সোমাইছে আগত ইহঁতে যিটো চুক্তি কৰিছে গাঁৱটো সোমাইছে এৰিয়াটো বাঢ়িছে মানুহ বাঢ়িছে এৰিয়া বাঢ়িছে ইয়াৰ কাৰণে বাজেটটো বাঢ়িব লাগে না নালাগে সেইটো কিবা শব্দ লিখা আছে ইহঁতৰ চুক্তিত কিবা শব্দ লিখা আছে নাই তো এতিয়া আমি ইমান বিপদত পৰিল মানুহ বাঢ়িল এৰিয়া বাঢ়িল এই অঞ্চলত কেনেকৈ কাম কৰিব এতিয়া আগত বাজেট আগত মানুহ পপুলেশ্যন বা এৰিয়া লৈ পেলাই যিখিনি বাজেট পইচা এই পইচাটোৱে আমি তাতে কৰিব পাৰিম তো আপোনাৰ এক্সিষ্টিং এৰিয়া বা এক্সিষ্টিং মানুহে কম পৰিব না নাই এতিয়া আগত চুক্তিখাৰীয়ে এই প্ৰমোদ বড়োৱে এৰিয়া বাঢ়াই দিছে মানুহ বঢ়াই দিছে বাজেটটো পইচাটো বাঢ়িব লাগে না লাগে না নালাগে সেইটোতো চুক্তিত লিখিব লাগিছিল চুক্তিটো নাই এতিয়া আমি কি কৰিব পাৰে যেনক আমি আলোচনা কৰি আছোঁ যেটো এৰিয়া বাঢ়িছে যেটো মানুহ বাঢ়িছে ইয়াৰ বাজেট বাঢ়িব লাগে আগত বাজেট দি নহয় প্ৰমোদ বড়োৱে সেইটো দি 5 বছৰ চলাই আহিছে 5 বছৰত সি যে এৰিয়া বাঢ়িছে ইয়াত কি কাম কৰি আহিছে সি নিজে কি কাম কৰিব পাৰিছে সব দলং হ'ব বনাই আছে কোনে ভাঙি দিছে কোনোবা জিচিবি লৈ ভাঙাই দিছে নেকি কণ্ট্ৰেক্টৰে ভাঙি দিয়ে বেয়া হৈছে এইটো কণ্ট্ৰেক্টৰক ধৰিব লাগিব 20 বছৰ কি দলং এইটো গলন্দি তো কিয় হোৱা নাই 20 বছৰ তিনটা কোম্পানী এইটো কণ্ট্ৰেক্টৰে এইবিলাক ডুপ্লিকেট কণ্ট্ৰেক্টৰ এইবিলাক ঠিক কৰিব লাগে ডিষ্ট্ৰিক্টৰ মেইন যিকেইটা আমাৰ খলাইগাঁও অহা যিটো পথ এই পথটো ছাৰ আজি সেনেকৈ থাকিল ছাৰ আপোনাৰ কোনো চিন্তা কৰিব নালাগে আমি আহিছে 8 মাহ হৈছে কি ৰাস্তা বনাই দিম আপোনাৰ ওদালগুৰি এইটো বনাব লাগে এইটো বনাই দিম মই আৰু ছাৰ লাষ্ট এটা কথা আপোনাক সুধো ছাৰ হেৰি অখিল গগৈ এটা আপোনাৰ ওপৰত এইবিলাকৰ কথা নুসুধিবি মোক লাভ নাই আমি BTCৰ মানুহ BTCত কাম কৰি থাকি এই BTCত কি পাইছে এইবিলাক অখিল গগৈ আমাৰ BTCত কি পায় কি আছে তাৰ কি আছে আমাৰ BTCত সি হ'ল যোৰহাটৰ মানুহ তাতে কাম কৰি থাকো আমাৰ কি বহুত কৰ্মচাৰীয়ে বিটিচিত আৰু যোৱা বুলি অফিচ নকৰে হেডকোৱাৰ্টাৰ আমি আগতে আপোনাৰ ৰাতিপুৱা কৈছে আজি কিবা আলোচনা কৰিম এইটো আপুনি আজি জনাই দিছেতো হৈছে আপুনি সাংবাদিক নহয় না এইফালে সাংবাদিকবিলাকক সুধিব দে এইটো নহয়তো না ডেভেলপমেণ্ট কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব ডেভেলপমেণ্ট ছাৰ যিটো বৰ্তমান স্থবিৰ হৈ আছে কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব ছাৰ এতিয়া বাৰিষা দি আছে ভাই 2 মাহ 3 মাহটো এনে উপায় নাই আপুনি ছেপ্টেম্বৰ অক্টোবৰ পৰা চাই থাকক না কিমান কাম চাব আপুনি কাম পুৰা হ'ব একো চিন্তা কৰিব নালাগে কাম হ'ব হাতী মানুহৰ সংঘাত আপুনি বড়ো গান শুনিছে না নাই একটা গান আছে হাদানাও मैदेर फैयो आं गियो মাটি প্ৰিমিয়াম আগৰ নিচিনা নহ'ব আমি ৰাইজে যিটো বিচাৰিছে টাউনৰ কথা কৈছে না এইটো কমাব লাগে কয়দিন হৈছে BTC হোৱাটো ইমান ঠাৰাঠাৰি লোকে কয়দিন হৈছে ইমান ঠাৰাঠাৰি কাম হ'ব লাগে বুলি কৈ থাকে হ'বতো আপোনালোকে জনাইছে বাছ মই ইনিচিয়েটিভ ল'ম আপোনালোকে যিটো কৈছে আজি কৈছে অহাকালি হ'ব লাগে এনেকুৱা সুধি থাকে কিহৰ উৎসৱ কোনে কৈছে এইটোতো আপোনালোকে বনাই খোৱা